নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল চৌৰাৱলৈ স্বাগতম জনাইছোঁ আৰু মই গৈ আছোঁ মহা অম্বুবাচী মেলা আৰু যিহেতু আজি 100টো দিন আৰু 100টো দিনত এবাৰ মা কামাখ্যাৰ আশীষ লওঁ বুলি আহিছোঁ আৰু আপোনালোকে ব্লগটো চাই দেখিব সকলোবিলাক। তো অকণমান চিপচিপীয়া বৰষুণ দি আছে। তো মই আহি পালোঁ গুৱাহাটী ক্লাব আৰু মোৰ লগত আছে এইফালে আছে কাশ্যপ আৰু এইফালে আমাৰ এজন দাদা আছে। তো এতিয়া আমি তালৈকে গৈ আছোঁ আৰু তাৰ পৰা আপোনালোকক কিছু দৃশ্য দেখুৱাম যিমানখিনি সম্ভৱ হয়। গতিকে ব্লগটি শেষলৈকে চাই থাকক। আৰু ইতিমধ্যে ইমান গৰম একদম অৱস্থা বেয়া হৈ গৈছে, তথাপি যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ ব্লগটিৰ জৰিয়তে। গতিকে চাই থাকক আজি এই ব্লগটি। আৰু এইফালে যদি লক্ষ্য কৰে দেখিব আমাৰ ভৰিত চেণ্ডেল নাই, আমি চেণ্ডেল খুলি আহিলোঁ। আৰু মই এতিয়া অকণমান ক্লিপ আপোনালোকক দেখুৱাই দিওঁ, এতিয়া গম পাব কিমান ভক্তৰ সমাগম হৈছিল। আৰু চাৰিওফালে খালী কেৱল চেণ্ডেলে দেখিব, কোনে কাৰ চেণ্ডেল বিচাৰি পাব ইয়াত আপুনি ভাবক। চব চেণ্ডেল এৰি যাব লগা হৈছে এইদৰে, কাৰণ তাত আপুনি চেণ্ডেল বিচৰাটো সেই সময়ত সম্ভৱ নহয়। গতিকে অহাবাৰ যদি আপোনালোক তালৈকে যায়, মন্দিৰলৈ যায়, তেতিয়া আপোনালোকৰ নিজৰ গাড়ীতে হওক বা আপোনালোক য'তেই বস্তু বাহিনী আপোনালোকে ৰাখে তাত আপোনালোকে চেণ্ডেল খুলি মেলি তালৈকে প্ৰৱেশ কৰিব, তাত যাব। আৰু ফাইনেলি মই আহি পালোঁ এয়া অম্বুবাচী মেলা। আৰু অম্বুবাচী মেলাৰ পৰা আপোনালোকৰ সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। যিহেতু আজি মহা অম্বুবাচী মেলাৰ শেষৰটো দিন আৰু এই শেষৰটো দিনত যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গতিকে বলক ভিডিঅ'টি শেষলৈকে চাই থাকক। আৰু ভিতৰৰ পৰা পৰিৱেশ মই দেখুৱাই আছোঁ, খুব এটা ধুনীয়া পৰিৱেশ। আৰু এইফালে ভণ্টি এগৰাকীয়ে খুব ৰিকুৱেষ্ট কৰি আছিলে যে জয় মা কামাখ্যাৰ বেণ্ড এটা ল'ব লাগে। তো আমি লৈ ল'লোঁ তিনিওজনে। তো এতিয়া ওপৰলৈ গৈ আছোঁ, বলক। অম্বুবাচীৰ প্ৰসাদ কি জানেনে? প্ৰসাদৰ বাবে অধীৰ ভক্ত। অম্বুবাচীৰ প্ৰসাদ কেৱল এটুকুৰা ৰঙা কাপোৰ কিয়? গুৱাহাটীৰ পশ্চিমাংশত অৱস্থিত নীলাচল পাহাৰত আছে কামাখ্যা দেৱালয়। এই স্থান হিন্দু তথা তান্ত্ৰিকসকলৰ অতি পবিত্ৰ তীৰ্থস্থল বুলি গণ্য কৰা হয়। এয়া এটা অতি প্ৰাচীন হিন্দু মন্দিৰ। দেৱী মহামায়াৰ এই মন্দিৰক কামাখ্যাৰূপে দেশবাসীয়ে জানে। কামাখ্যা তীৰ্থক্ষেত্ৰ শক্তিপীঠেই নহয়, তন্ত্ৰ সাধনাৰে বিশেষ ক্ষেত্ৰ। লগতে দুৰ্গা পূজাৰ সময়ত ইয়াত দলে দলে ভক্তই পূজাৰ বাবে ভিৰ কৰে। 51খন শক্তিপীঠৰ অন্যতম এখনেই হৈছে মা কামাখ্যা দেৱালয়। হিন্দু পুৰাণ মতে ৰজা দক্ষৰ ইচ্ছাৰ বিৰুদ্ধে মহাদেৱক বিয়া কৰাইছিল কন্যা সতীয়ে। মহাদেৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দক্ষ ৰজাই বৃহস্পতি আৰু এক যজ্ঞৰ আয়োজন কৰিছিল। যজ্ঞত সতী কিংবা মহাদেৱ কাকোকেই আমন্ত্ৰণ জনোৱা নাছিল দক্ষ ৰজাই। মহাদেৱৰ অনিচ্ছা স্বত্বেও সতীয়ে পিতৃয়ে আয়োজন কৰা যজ্ঞানুষ্ঠানলৈ যায়। মহাদেৱক সেই অনুষ্ঠানতেই দক্ষ ৰজাই অপমান কৰে। স্বামীক কৰা অপমান সহ্য কৰিব নোৱাৰি সেই স্থানতেই সতীয়ে দেহ ত্যাগ কৰে। শোকাহত হৈ মহাদেৱে দক্ষৰ যজ্ঞৰ মাজতেই খঙাল ৰূপ ধাৰণ কৰি দেৱী সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বব্যাপী তাণ্ডৱ আৰম্ভ কৰে। তেওঁৰ তাণ্ডৱত বিশ্ব কঁপি উঠিল। মহাদেৱক শান্ত কৰাবলৈ সকলো প্ৰকাৰে দেৱতাসকলে চেষ্টা চলায়, কিন্তু কোনেও মহাদেৱক শান্ত কৰিব নোৱাৰিলে। মহাদেৱৰ তাণ্ডৱ বন্ধ কৰিবৰ বাবে অন্যান্য দেৱতাসকলৰ অনুৰোধত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহৰ ছেদন কৰে। সতীৰ দেহৰ 51 খণ্ড ভাৰতৰ বিভিন্ন স্থানত পৰিছিল। সেই 51 স্থানকেই পবিত্ৰ পীঠস্থান শক্তিপীঠ বা সতীপীঠ নামে পাছলৈ পৰিচিত হৈ পৰিল। কামাখ্যাও সেই শক্তিপীঠৰে মাজৰ এখন। আচলতে এই অম্বুবাচীৰ সময়ত
প্ৰসাদত ৰঙা কাপোৰ কিয় দিয়া হয়? অম্বুবাচী মন্দিৰৰ গৰ্ভগৃহত এখন বগা ৰঙৰ কাপোৰ পাৰি দিয়া হয়। 3 দিন পাছত সেই কাপোৰ ৰঙা হৈ পৰে। সেই কাপোৰেই ভক্তৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। আৰু এয়াই আছিল প্ৰবাদ মতে কিছু কথা। আৰু বিশেষকৈ তাত তান্ত্ৰিকৰ আখৰা চলে এই সময়ছোৱাত। জয় মা কামাখ্যা, কামাখ্যা মন্দিৰত ক'লা যাদুৰ পূজাক লৈ এক প্ৰাচীন বিশ্বাস আছে। এই মন্দিৰত ক'লা যাদু কৰা নহয়, বশীকৰণো কৰা নহয়। কামাখ্যা মন্দিৰ দেৱালয়লৈ গ'লেই ক'লা যাদু আৰু বশীকৰণৰ পৰা মুক্তি লাভ কৰে বুলি এক লোকবিশ্বাস আছে। আশ্চৰ্যকৰ বিষয় যে আজিৰ একবিংশ শতাব্দীতো মানুহে ক'লা যাদু আৰু বশীকৰণৰ সমস্যাত ভোগে বুলি বহু সময়ত কৈ আহিছে। এই সমস্যাৰ পৰা মুক্তি পাবলৈকে বহুতেই এই মন্দিৰত পূজা অৰ্চনা কৰে। সাধু অগৰীয়াসকলেও এই মন্দিৰত এইদৰে যাগযজ্ঞ কৰা দেখিবলৈ পোৱা যায়। আৰু অৱশেষত মা কামাখ্যাক দৰ্শন কৰি আমি উভতিলোঁ। আৰু যেতিয়া আমি উভতিছিলোঁ তেতিয়া যথেষ্ট সংখ্যক মানুহ সেই সময়খিনিত আছিল। আৰু
যি নহওক সকলোৱে মংগল কামনা কৰিলোঁ, বছৰটি সকলোৱে ভালে যাওক তাকেই কামনা কৰিছোঁ। আৰু ফাইনেলি আমি অম্বুবাচী মেলা চালোঁ আৰু খুব ভাল লাগিল। আৰু মোৰ লগত আছে এজন ফ্ৰেণ্ড, কি ক'বা? বঢ়িয়া লাগিল তোমাক লগ পাই কিনে, আৰু কম সময়ৰ ভিতৰত আমি ভাল পাৰ্টনাৰ এটা হ'লোঁ নে কি? ভাল পাৰ্টনাৰ হ'লোঁ। আৰু ইও খুব ধুনীয়া ভ্লগিং কৰে, আপোনালোকে চাব তাৰ ভিডিঅ'সমূহত খুব ধুনীয়া কৰে। তোমাৰ চেনেলটোৰ নামটো কৈ নতুন দিন নতুন দিন আৰু চেনেল নতুন দিন চেনেলটোৰ নাম খুব এটা ধুনীয়া নাম দিছে। আপোনালোকে প্ৰতিদিনে নতুন ভিডিঅ' হ'ব, নতুন দিনৰ তেওঁৰে চেনেলতে। গতিকে আজিলৈ লৈছোঁ বিদায়, পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ। নিশাৰ নীলিমাকা চকুৱে কথা পতা, এবাৰ ভাল পাওঁ বুলি কোৱা নাই।